নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই বেলেগ এটা বস্তু দেখাওঁ বুলি ভাবিছোঁ। বেলেগ মানে এখন প্ৰগ্ৰেম, যিহেতু বালিক্ষেত্ৰৰ সৰুগাছি মনসা মন্দিৰৰ প্ৰাংগণত বালিক্ষেত্ৰত সতচণ্ডী যজ্ঞ চলি আছে। তাৰে 22 তাৰিখৰ কাৰ্যসূচীটো আছিল আধুনিক নৃত্য প্ৰতিযোগিতা। তাতে আমি গৈছিলোঁ। তাতে ভাবিলোঁ আধুনিক নৃত্য প্ৰতিযোগিতাৰ দুটা শাখাত কৰিছে, ক শাখা আৰু খ শাখা। গতিকে ক শাখাখিনি আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ। তাৰে পিছত আকৌ খ শাখাখিনিও এটা বেলেগ ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আপোনালোকে চাব কেনেকুৱা হৈছে। বেছি নহয়, অলপ দেখুৱাব চেষ্টা কৰিম। যজ্ঞখনৰো অলপ চিন আপোনালোকক দেখুৱাম। ক শাখাখিনি তথাপি নেযাওঁ দেই বুঢ়ী, আই তোৰ পুত্ৰ শক্তিবন্ত, আওৰাই লোৱাৰ সময় আহিল মুক্তি জোৰাৰ সেই মন্ত্ৰ। আমি খাৰ খোৱা অসমীয়া, আমি বোলো খাৰ খোৱা অসমীয়া। জাগ 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 আজি জাগিবৰ শিৰাই শিৰাই প্ৰবাহিত হাজাৰ ছেকেণ্ডৰ তত্ত্ব লাগে হেণ্ডালি হোক ইয়াৰ জাগ 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 আজি জাগিবৰ হৈ। জয় মহাদেৱ, মুরারি জয় মহাদেৱ। তথাপি নেযাওঁ দেই বুঢ়ী, আই তোৰ পুত্ৰ শক্তিবন্ত, আওৰাই লোৱাৰ সময় আহিল মুক্তি জোৰাৰ সেই মন্ত্ৰ। আমি খাৰ খোৱা অসমীয়া, আমি বোলো খাৰ জিলিকি জিলিকি উঠে অকলে থাকিলে দুচকুতে রঙের রঙের নধরা নরানি হাত বিন্দা ইসি নাকি বাতে গাও খনে বাতে মুগরি কথা পাতে বুকুয়ে
গুটি জীবন বিচাৰিলে মনেতি বখৰাতি গুটি জীবন বিচাৰিলে মনেতি বখৰাতি অসুৰ দেখৰ দৰে নেপমি ৰখাৰ মাতি মুচিৰ অভিনয়া তোমাৰ সেউজ পৰিৱেশ ভাগরিয়া বেলিপুর গধুলি হয় ধুকুয়া গাড়ি তুথি উঠি টিকা সালে রই মারা কষিতি পরি ভন্তিয়া যোগাই দেউতাই রঙা চকু কি আজ পকাই আজি Siri siri lasai lasai sarva khama sai khama sai